আসলে যোৰহাটৰ লগৰ এটাৰ লগত আহিছোঁ ইয়াতে যি ডেক'ৰেশ্যনৰ কিছুমান বস্তু নিবৰ কাৰণে ফুল হওক বা লাইটিং হওক তেনেকুৱা বস্তুবিলাক নিবৰ কাৰণে যোৰহাট মেইন টাউনলৈ আহিছোঁ আৰু যোৰহাট মেইন টাউনৰ পৰা অকণমান গলি এটা ভিতৰলৈ সোমাই আছে দোকানখন মই আপোনাক দেখুৱাব বিচাৰিছোঁ হ'লচেলত মানে সেইবিলাক বস্তু পাতি পায় মই আপোনাক দেখুৱাই দিছোঁ এই দোকানখনৰ নাম হৈছে আপোনাৰ বালাজী ইলেক্ট্ৰিকেলছ বাজাজ ইলেক্ট্ৰিকেলছ ইয়াত সকলো ধৰণৰ ইলেক্ট্ৰিকেলছ আৰু টেণ্ট হাউচৰ সামগ্ৰী ইয়াতে পোৱা যায় কোনোবা যদি আহে যোৰহাটলৈ ইয়াত ভাল এখন দোকান আপুনি ইয়াৰ পৰা হ'লচেলত যিকোনো ধৰণৰ আপোনাৰ টেণ্ট হাউচৰ যিখিনি বস্তু নিব পাৰিব আৰু যোৰহাট টাউনৰ আপোনাৰ এই গলিটো যিটো হয় আপোনাৰ গড়ালি ৰোডত আপুনি যদি মৰিয়নি হৈ আহে তেতিয়াহ'লে মৰিয়নি হৈ আহিলে যিটো যোৰহাট টাউনৰ যিটো মেইন ৰোড চিধা সোমাই আহি আপোনাৰ এটা মেইন ৰাস্তাৰ পৰা অকণমান গলি এটা দি সোমাই আহিব লাগিব সেইফালে সোমাই আহিয়ে ওচৰতে এটা শনি মন্দিৰ আছে শনি মন্দিৰটো হৈছে এইটো এটা শনি মন্দিৰ হয় যোৰহাট লিখা আছে শনি মন্দিৰ চেম্বাৰ ৰোড পৰে এডোখৰ চেম্বাৰ ৰোড যোৰহাট চব আৰু এই মন্দিৰৰ অপজিটতে আছে আপোনাৰ এই বাজাজ ইলেক্ট্ৰিকেলছ বুলি যিখন মানে দোকান আছে এই দোকানখন আছে মই ইয়াৰ ভিতৰৰ কিছু দৃশ্যাংশ মই দেখুৱাবলৈ চেষ্টা কৰিম যিটো লগৰজন ভিতৰতে আছে মই অলপ বাহিৰলৈ ওলাই আহিছিলোঁ ইয়াতে সকলো ধৰণৰ বস্তু পোৱা যায় কাৰণ লগৰজন আগৰ পৰাই ইয়াৰ পৰা বস্তু নিয়ে আছে তেনেকৈ টেণ্ট হাউচৰ গোটেইখিনি বস্তু ইয়াতে আছে চব ভিতৰৰ দৃশ্যখিনি মই দেখুৱাই দিছোঁ ভালকৈ চাই ল'ব